এয়া হৈছে আমাৰ গাঁৱৰ দিল পূজা আৰু এতিয়া চোৰালিটো পথাৰলৈ লৈ যাবৰ কাৰণে সাজু হৈছে। তো এয়া মন্দিৰৰ পাকটো মাৰি আছে। এইটো পাক কমেও 7 পাকলৈকে মাৰা হয়। তো 7 পাক যেতিয়া মাৰা হ'ব মানে ঘৰুৱা হ'ব তেতিয়া মানে সকলোৱে পথাৰৰ পিনে দৌৰিব বা লৈ যোৱা হয়। তো এয়া চাওক ঘূৰি আছে এতিয়া সকলোৱে আৰু যেতিয়া নেকি 7 পাক হ'ব তেতিয়া সকলোৱে পথাৰলৈ লৈ যাব। এয়া চাওক এতিয়া ঘূৰি আছে আৰু এনেকৈয়ে ঘূৰি থাকিব যেতিয়ালৈকে 7 পাক নহয় বা 7 ঘূৰা নহয় তেতিয়ালৈকে ঘূৰিয়ে থাকিব। সকলোৱে ঘূৰি থাকিব এনেকৈয়ে। আৰু এয়া এতিয়া 7 পাক ঘূৰা হৈছে সম্পূৰ্ণ। এতিয়া সকলোৱে পথাৰৰ পিনে যাব। তাৰপিছত পথাৰত এইকেইটা ৰখা হ'ব। এয়া গৈ আছে। এইপিনে হ'ব আমাৰ চোৰালিটো। এইপিনে পথাৰ দেখা পাইছে নহয়, এইপিনে আমাৰ চোৰালিটো সোমোৱা হৈছে। সকলোৱে পথাৰৰ পিনে গৈ আছে এতিয়া। এয়া চাওক সেয়া আমাৰ নাম গানৰ দলটোক এতিয়া বিদায়ী দিবৰ কাৰণে আমাৰ সমাজৰ কিছুমান ব্যক্তিয়ে মানে বিদায় দিবৰ কাৰণে সাজু হৈছে। সেয়া অৱশেষত দেউৰীৰ ঘৰ আহি পালহি। সকলোৱে দেউৰীৰ ঘৰ বুলি ক'বলৈ গ'লে আমাৰ সাধাৰণতে পূজাৰী হয়। এয়া হৈছে পূজাৰীৰ ঘৰ আৰু এই পূজাৰীহঁতৰ ঘৰতে মানে সকলোৱে মিলি জুলি ফূৰ্তি নাচ গান কৰিব আৰু লগতে খোৱা বোৱাও কৰিব এতিয়া। ফাইনেলি গাঁৱৰ ডেকাসকলে সকলোৱে মিলিজুলি হোলী গীত গাই আছে আৰু এওঁলোকে এতিয়া ফূৰ্তি কৰিব সকলোৱে মিলি। আৰু এয়া চাওক মনটোৱে কিবা পষ্ট দেখাই আছে।